प्रमद बर'नि सुइजारलेण्ड बिटिआरआव न'नि थाखा जाख्ल'दों बुंनाया नंखाय। उदालगुरि जिल्ला 34 नं बेरगाव बिसिडिसि बियाबनि सिङाव थानाय डिमाकुसि बिसिडिसिनि 3 नं उत्तर सनाजुलि गामिनि नवीन देखाया बावैसो सिगां खौरां बिजोंनि सिगाङाव सोरनिबा बुरखायनायाव बानसावदोंमोन। समाजारि आरो खौरां बिजोंनि खौरांगिरिफोरा न'नि खामानि मावनाय समा जोबालासिनो गासै रांखौ बख'ना जाजोबनायनि अजद दैखांना नंखाय फोसावदोंमोन। बेखौ लाना खेंफोरथि होदों। নাই এটোতো সম্পূৰ্ণ মিছা কথা কাৰণ ঘৰটো আৰম্ভ হ'ব হৈছে মাত্ৰ 4 মাহ অলৰেডি মই টিং পেলাইছোঁ মিস্ত্ৰী লগাইছোঁ টিং পাত লগালোঁ আৰু এইটো ঘৰটো 23 ফুট আছে দীঘল আছে ওখ আছে ওপৰৰ ফালেও ভালে হৈছে সব ৰাইজে কৈছে যে ভাল হৈছে বুলি তেওঁ হয়তো কাবাৰ পৰচনাত পৰি এনেকৈ সংবাদ মাধ্যমৰ ওচৰত গৈছে মই ভুল বুজা নাই একচুৱেলি তেওঁ নাজানে তেওঁ বহুত কথাই নাজানে তেওঁ যোনে যি কয় তাকে মানে অনুভৱ কৰে আৰু সেইখিনি কাৰণে মই এটুকে ক'ব বিচাৰোঁ সংবাদ মাধ্যম হৈছে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ তেওঁলোকে বা আপোনালোকে যদি মানে বিপথে পৰিচালিত কৰিব নালাগে আৰু যদি ভুল হৈছে আমাক আঙুলিয়াই দেখাওক আমি বেয়া নাপাওঁ আমাৰ যদি কৰবাত ভুল হৈছে ভুল ভ্ৰান্তি হৈছে তেতিয়া আমাক আঙুলিয়াই দেখাওক আৰু আমি এইটো চেয়াৰমেন মহোদয়ৰ অনুৰোধ মৰ্মে আমি যিখিনি নজনা মানুহ তেওঁলোকক সহায় সহযোগিতা কৰাৰ কাৰণে আগবাঢ়ি আহোঁ তাত যদি আমাৰ কিবা ভুল ভ্ৰান্তি হয় আপোনালোকে আমাক দেখুৱাই দিব পাৰে আমি তাত কোনো ভুল নুবুজোঁ এইটো হ'ল অন কনষ্ট্ৰাকশ্যন এতিয়াও আপোনালোকে চাব পাৰে মিস্ত্ৰী লাগি আছে কাঠ মিস্ত্ৰী অলৰেডি আজি 3 দিন আগত যেটো ভাইৰেল হৈছিলে এই 3 দিন আগত ভাইৰেল হোৱা ফটোটো চাওক আৰু আজিৰ ফটোটো চাওক আপোনালোকে টিংপাত লগোৱা আছে তাৰ ভিতৰতো যদি আমাক বদনাম কৰিব চাই তেতিয়াহ'লে আমাৰ নিশ্চয়কৈ বেয়া লাগে ৰাইজৰ কাম কৰিবৰ কাৰণে আমি অলপ বাধাৰ সন্মুখীন হ'ব লাগে যাতে আমি সংবাদ মাধ্যমক এইটোৱে অনুৰোধ জনাওঁ তেওঁলোকক আমি সন্মান কৰোঁ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হিচাপে তেওঁলোকে বিপথে যাতে পৰিচালিত নকৰে আৰু ৰাইজক বিভ্ৰান্তিৰ সৃষ্টি নকৰে তাৰ কাৰণে মই সংবাদ মাধ্যমৰ কৰ্মীসকলক অনুৰোধ জনাইছোঁ এনেকুৱা হ'ল তাৰমানে বহুত কৈ ঘৰটো আধৰুৱা 3 কিস্তি পইচা উলিয়াই দিলোঁ দিয়াৰ পিছত বহুত কওঁতে হয় তেওঁলোক মাতাটো সত্যই মই অসত্য নহয় মোৰ এইটো ভুল হৈছে মই আপোনালোকৰ ওচৰত ক্ষমা কৰিছোঁ ৰজনী ডেকাই পইচাটো লৈ উঠি মোৰ চোতালত নাহে মেইন কথা এইখিনি কথা তাৰপিছত মোক খং উঠিল অলপ মই মানুহটো হাজিৰাত যাওঁ কল ঘৰত কাম কৰোঁ তাৰপৰা এনেকৈ কৰাৰ পিছত তাৰপিছত ৰজনী ডেকা নাহে কাঠ সিদিনা মিস্ত্ৰী কাঠ মিস্ত্ৰী আনিছে এয়া চব মোৰ ঘৰৰ কাঠ তেওঁ কাঠৰ পইচা মোক দিয়া নাই তাৰপৰা মই ইনানে পাছবুক চেক কৰিব গ'লোঁ পাছবুক চেক কৰিব যাওঁতে পইচা নাই মোৰ তাত 3000 টকা তাৰপৰা মিস্ত্ৰী কাঠ মিস্ত্ৰী আনিছে ৰজনী ডেকাই আনি মই ইনানে লাগ ভাল মই কল ঘৰত নেগ'লোঁ কল ঘৰত নাযোৱাৰ কাৰণে কাঠটো আহি কাটছে তাৰ মই মিস্ত্ৰী একো কোৱা নাই মই কৈছোঁ কোনে খেদিছে কৈছোঁ ৰজনী খেদিছে তাৰ মই কৈছোঁ ঠিকে আছে সি কাম কৰিব ভাল কথা হৈছে এতিয়া মই কিবা এটা ভুল কৰিছিলোঁ যদি কাৰণ কাঠ এটা আছে এতিয়া এওঁলোকক সুধিলেও গম পাব মিস্ত্ৰীকেইটা টক্টা চব ঘৰৰ মালমৰীয়া চব ফালি থৈছোঁ মই সেইখিনি কথাখিনি আৰু নিউজটো আনোতে মোৰ এটা ভুল হৈছে মই বাৰু এইটো মোৰ ভুলৰ কাৰণে মই মাফ খুজিছোঁ যাতে মোৰ গাত আৰু ভুল নেদেই যাতে কোনে ছাৰ মোৰ মেইন হ'ল ঘৰটো হ'ব লাগে মোৰ কাৰণ মোৰ এটা ছোৱালী চানা আছে সেনেকৈ আছোঁ ঘৰৰ কাম ছাৰ হেৰি এওঁলোকক মই মানিছোঁ হয় কৰি আছে ছাৰ টিংটো হেৰি আনিছে সি অহা নাই কিন্তু মানুহটো পইচা ওলোৱাৰ পিছত বেলেগৰ গাড়ীত আনি পেলাই এটা টিংখিনি পেলাই থৈ গৈছে এতিয়া মই চাবি পেলাই এই বেঞ্চত থৈ দিছোঁ বঢ়িয়াকৈ এতিয়া টিং খেলাইছে ছাৰ দেওবাৰে খেলাইছে টিংটো মানে ইতিমধ্যে ছ'চিয়েল মিডিয়াত মানে এটা বিতৰ্কৰ সৃষ্টি হৈছে কি ক'ব মানে সঁচাকৈ তেনেকুৱা কিবা ক'ৰবাত কিবা এতিয়া আমি জনামতে হয়তো কোনোবাই হয়তো অলপ ভয় খুৱাই দিলে যিটো ৰজনী ডেকাই যিটো মানে কামটো নকৰিব বা কিবাকিবি পইচা মাৰিব এনেকুৱা ধৰণৰ হয়তো কিছুমানে সহজ সৰল মানুহ যিহেতুকে সেইখিনিৰ কাৰণে ভয় খায় ততাতৈয়াকৈ হয়তো কাৰোবাৰ প্ৰবঞ্চনাত পৰি হওক
বা কাৰোবাৰ বুদ্ধিতে হওক এই কামখিনি কৰালে বাৰু তেওঁ যিহেতুকে ইতিমধ্যে পিছ মুহূৰ্তত তেওঁ স্বীকাৰ কৰিছে মই এইটো কাম কৰিব নালাগিছিল যিহেতুকে তেওঁৰ ঘৰটোৰ ইতিমধ্যে আমি চাইছোঁ যে টিংপাত খিলোৱা হৈছে বা অন্যান্য কামখিনিও যথেষ্ট ভালেই হৈছে বাৰু আৰু সেয়ে আমিও আশাবাদী তেওঁৰ ঘৰৰ কামখিনি সম্পূৰ্ণ হওক ইতিমধ্যে মিস্ত্ৰী লাগি আছে দৰ্জা খিৰিকীৰ কাম চলি আছে কম দিনৰ ভিতৰত তেওঁৰ কামখিনি হৈ যাব আৰু আমি এইখন চৰকাৰৰ যিটো অগ্ৰগতি কামৰ আমি যদিও মই নিজে ঘৰ পোৱা নাই আমাৰ চুবাটোতে হওক মই অন্যান্য ঠাইতো চাইছোঁ যথেষ্টখিনি মানুহে ঘৰ পাবলৈ সক্ষম হৈছে দুখীয়া মানুহ বহুত মানুহ ইতিমধ্যে ঘৰৰ লিষ্টত নাম সোমাই আছে গতিকে সেইলৈ আমি আশাবাদী যে এওঁৰ ঘৰটো সম্পূৰ্ণ হোৱাৰ লগতে আমাৰ যিখিনি স্থায়ী মানুহৰ অসুবিধা আছে সেইখিনিও সম্পূৰ্ণ হ'ব বুলি আশাবাদী আমি যথেষ্টখিনি ভাল দেখা পাইছোঁ তেওঁ আজি ইতিমধ্যে যিখিনি তেওঁ ভুল কৰিছিলে সেই ভুলখিনি তেওঁ স্বীকাৰ কৰিছে বা আমাৰ আগতো কৈছে যে মই এইটো কৰিব নালাগিছিল কৰিলোঁ গতিকে তেওঁ ৰাইজৰ ওচৰত ক্ষমা বিচাৰিছে এইখিনি